নৱমমান শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীয়ে জানে যে আমাৰ সমাজ বিজ্ঞানখনৰ তিনিটা খণ্ড আছে। প্ৰথম খণ্ড, দ্বিতীয় খণ্ড আৰু তৃতীয় খণ্ড। তাৰে আজি আমি প্ৰথম খণ্ড ইতিহাসৰ খণ্ডটো লৈছোঁ আৰু আমি তাৰ পৰাই প্ৰথম অধ্যায় ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন এই পাঠটোৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আৰু এই পাঠটো আমি কেইবাটাও সৰু সৰু পাঠ হিচাপে ল'ম। তাৰে আজি আমি ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমনৰ পাঠৰ আলমত পৰ্তুগীজসকলৰ ভাৰতবৰ্ষলৈ আগমন এই বিষয়ে কিছু কথা আলোচনা কৰিম। তোমালোকে সকলোৱে কিতাপখন নিশ্চয় পাইছা। তাৰে আমি প্ৰথম অধ্যায়টো মেলি ল'লোঁ। সেইটো হৈছে ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। এতিয়া ভাৰতবৰ্ষ এখন সদায় সমৃদ্ধিশালী দেশ আছিল। সেইবাবে প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষলৈ গ্ৰীচ, ৰোম আদি বিভিন্ন ইউৰোপীয় দেশৰ লোক আহিছিল আৰু তাৰ ফলত ভাৰতবৰ্ষৰ লগত সেই দেশসমূহৰ সংস্পৰ্শ আছিল। কিন্তু উল্লেখযোগ্য কথাটো হ'ল যে এই ইউৰোপীয় লোকসকলে ভাৰতবৰ্ষলৈ কেনেকৈ আহিছিল। তেওঁলোকে প্ৰধানকৈ তিনিটা পথ বা ৰাস্তা লৈছিল। সেইকেইটা হ'ল লোহিত সাগৰেদি, পাৰস্য সাগৰেদি আৰু আফগানিস্তানৰ ভিতৰতে থকা সাগৰীয় পথেৰে। প্ৰথম আৰু দ্বিতীয় দুটা সাগৰীয় জলপথ আৰু তৃতীয়টো স্থলপথ আছিল আৰু 6ষ্ঠ শতিকাৰ শেষলৈকে ইউৰোপীয়সকলৰ বাবে ভাৰতবৰ্ষলৈ যোগাযোগৰ এই তিনিটাই সুবিধাজনক পথ বা ৰাস্তা আছিল। আমি মেপখনত লক্ষ্য কৰিম যে কোনকেইটা পথ আছিল। তোমালোকে নিশ্চয় মেপত ৰোম দেখিছা, হয়নে? তাৰ তলতে দেখিছানে সেই আছে ৰেড চি, অৰ্থাৎ সেইফালেদি গৈ এটা ভাৰতবৰ্ষত উপস্থিত হৈছিল আৰু আন এটা পাৰস্য সাগৰেদি, যিটো পাৰ্চিয়ান চি বুলি আছে মেপত দেখিবা, সেইফালেদি তেওঁলোক গৈছিল। আৰু তৃতীয়টো আফগানিস্তানৰ ভিতৰতে থকা স্থলপথ। এই তিনিটা পথেদি তেওঁলোকে প্ৰধানকৈ ভাৰতবৰ্ষলৈ আগমন কৰিছিল। কিন্তু 7ম শতিকাৰ পৰা আৰবীয় নৌবাহিনীৰ সাগৰীয় জলপথত আধিক্য বৃদ্ধি হয়। ফলত ইউৰোপীয়সকলৰ আধিপত্য নোহোৱা হৈ যোৱাৰ বাবে ইউৰোপীয় ভাৰতীয় সংযোগবোৰো সাগৰীয় পথেদি শেষ হৈ গৈছিল। আনকি 1453 খ্ৰীষ্টাব্দত হোৱা ধৰ্মযুদ্ধত খ্ৰীষ্টিয়ানৰ কনষ্টাণ্টিনোপল তুৰ্কী মুছলমানসকলে হস্তগত কৰাত আৰব দেশৰ মাজে থকা স্থলপথটো ইউৰোপীয় খ্ৰীষ্টানসকলৰ বাবে বন্ধ কৰি দিয়াত পাশ্চাত্যৰ ইউৰোপীয় দেশসমূহৰ লগত ভাৰতৰ পোনপটীয়া সম্পৰ্ক ব্যাহত হৈছিল। সেইবাবে ইউৰোপীয়সকলে নতুন পথৰ সন্ধান কৰিবলৈ চেষ্টা কৰিছিল। নতুন পথৰ সন্ধানৰ ক্ষেত্ৰত পৰ্তুগীজ তথা পৰ্তুগীজ নাবিকসকলে আগভাগ লৈছিল। দুঃসাহসী দুৰ্দমনীয় এই পৰ্তুগীজ নাবিকসকলে কেৱল ভাৰতৰ লগত সংযোগ স্থাপন কৰিবলৈ নতুন নৌপথৰ আৱিষ্কাৰৰ বাবে বিশাল অজানা সাগৰত নৌযাত্ৰা কৰিছিল। কেইজনমান তেনেকুৱা দুঃসাহসী পৰ্তুগীজ নাবিক হ'ল বাৰ্থলোমেউ ডিয়াছ আৰু ভাস্কো দা গামা। আমি প্ৰধানকৈ দুজনৰ বিষয়ে আলোচনা কৰিম, বাৰ্থলোমেউ ডিয়াছ আৰু ভাস্কো দা গামা। বাৰ্থলোমেউ ডিয়াছ 1450 খ্ৰীষ্টাব্দত পৰ্তুগালৰ আলাগাট ভে নামৰ ঠাইত জন্ম হৈছিল আৰু মৃত্যু হৈছিল 29 মে 1500 খ্ৰীষ্টাব্দত দক্ষিণ আফ্ৰিকাৰ কেপ অৱ গুড হপ চহৰখনত। তেওঁ 1487 খ্ৰীষ্টাব্দত আফ্ৰিকা মহাদেশৰ দক্ষিণ দিশত অৱস্থিত কেপ অৱ গুড হপত উপস্থিত হ'ব পাৰিছিল। ভাস্কো দা গামা, দ্বিতীয়জন হ'ল ভাস্কো দা গামা। ভাস্কো দা গামা 1460 খ্ৰীষ্টাব্দত পৰ্তুগালৰ চাইনছ নামৰ ঠাইত জন্ম হৈছিল আৰু মৃত্যু হৈছিল 24 ডিচেম্বৰ 1524 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ কোচিত। তেওঁ বাৰ্থলোমেউ ডিয়াজৰ পথ অনুসৰণ কৰি প্ৰায় 10 বছৰৰ পিছত 1498 খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল। বাৰ্থলোমেউ ডিয়াজ আৰু ভাস্কো দা গামাই আৱিষ্কাৰ কৰা এই নতুন পথ দুটাই ভাৰতৰ সৈতে 9ম শতিকাৰ পৰা ৰোমানসকলে আৰম্ভ কৰা পাশ্চাত্যৰ সংযোগ আৰু দৃঢ় আৰু পোনপটীয়া কৰি তুলিছিল আৰু চিন্তাৰ সংমিশ্ৰণে এটা নতুন যুগৰ উন্মেষ কৰিছিল। তোমালোকে পৰ্তুগীজ নাবিকসকলৰ ইউৰোপ আৰু ভাৰতৰ মাজত জলপথ আৱিষ্কাৰৰ মানচিত্ৰখন কিতাপত চাই ল'বা। পৃষ্ঠা নম্বৰ 2ত আছে, গুগলৰ পৰা লোৱা হৈছে। তাতে তোমালোকে দেখিবা যিখন এটা দুডাল দীঘলীয়া ৰেখা টানি দিয়া হৈছে আৰু সেই ৰেখা দুডালে তেওঁলোকৰ এটা যদিও স্পষ্ট নহয়, তথাপি ইয়াতে কালিকট বন্দৰটো স্পষ্টকৈ দেখুৱাইছে আৰু পৰ্তুগাল যিটো মূৰত আছে একদম ওপৰৰ ফালে, উত্তৰৰ ফালে।
সেইখিনি অংশটো দেখিবলৈ তোমালোকে পাবা।